হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি আমাৰ দেখিছেনে খুৰীহঁতৰ এয়া বোৱাৰীজনী কেঁচুৱাটো কচুজাল দিয়া আছে দেই। আৰু এয়া দেখিছেনে আলহী আহি আছে পূৰা। এয়া মই পূৰা চাহ দিয়া ব্যস্ত। আৰু এইপিনে দেখিছেনে চাহ বাকি ল'লোঁ, এইপিনে মিঠাই সজাই আছোঁ। আৰু আপোনালোককো অকণমান ভিডিঅ'টি দেখুৱাই দিছোঁ। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা। আৰু এইপিনে কেঁচুৱা বাহিৰলৈ উলিওৱা নিয়ম। আৰু এইপিনে দেখিছেনে এইপিনে পূৰা চব্জি বনোৱাত ব্যস্ত। এয়া দেখিছেনে আমাৰ খুৰাই চব্জি বনাই আছে আৰু আমিও বনাই আছোঁ লগতে। এয়া দেখিছেনে মানে ককাকে বনাই আছে দেই, কেঁচুৱা মানে ককাকে বনাই আছে। এয়া দেখিছেনে জ্বলা ভাজি বনাই আছে আৰু কচু শাক বনাই আছে। বাকী বাইদেৱে দালি বনালে, ভাত বনালে আৰু মই এইপিনে মাছ ফ্ৰাই কৰি আছোঁ বাৰু। এইপিনে জলকীয়া ভাজি পূৰা বনাই আছে। আপোনালোকৰ সকলোৰে ভালনে? আমাৰো আজি একদম বহুত ভাল দেই, মানে কি একদম বহুত এটা ফূৰ্তি। আৰু এইপিনে দেখিছেনে ধুনীয়াকৈ এইবিলাক চব দেখুৱাই গৈছোঁ। এয়া কচুজাল, মাছ, দালি, জলকীয়া ভাজি, টেঙা, এয়া জ্বলা ভাজি, মানে সকলোৱে আছে। এয়া দেই আমাৰ বিটু ভাগৰ আজি জাল, কচু জাল। আমাৰ বিটু ভাগৰ কচু জাল। হেল্ল' হাই তই ক কিবা এটা। নাজানো মোক খাওঁ খাওঁ লাগিছে। আমাৰ কচু জাল এইটো দেই, আমাৰ বিটু চাওঁ মুখখন দেখুৱাই চোলা থাকি দে। ধুনু ধুনু বিটু আমাৰ এইটো কচু জাল। আমাৰ বিটু কচু জাল। উঠা উঠা খাব লাগিব। চকু মেলি আছে ন আমাৰ বিটু কচু জাল আজি দেই। অকণ তই খাই খাই পিনে বা ল'ৰাটোক অকণ দিবি, হাত ধুই ল'বি। মই কিন্তু ল'ৰাটো বুধবাৰে জন্মৰ কাৰণে মই বিটু এটা নাম দিলোঁ দেই। আপোনালোকে নামটো কেনেকুৱা লাগিছে শুনিব। নামটো বিটু। আৰু এইপিনে দেখিছেনে সকলোৱে খোৱাত ব্যস্ত। দেখিছেনে ৰাইজসকল।